নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ অলেখ অযুত শুভকামনা জনাইছোঁ। আৰু আজি হ'ল মানুহৰ বিহু। এতিয়া মই গা পা ধুই আহি গুৰু সেৱা কৰি ল'লোঁ। কৰি লৈ এতিয়া মই চাহ বনাইছোঁ। এয়া ধুনীয়াকৈ মই ৰেডি কৰি লৈছোঁ। এইবাৰ মইনো কি বনালোঁ চাওকচোন। তিলপিঠা, বৰপিঠা, পকা মিঠৈ, তিলৰ লাড়ু আৰু নাৰিকলৰ লাড়ু বনাইছোঁ। আৰু আপোনালোকেনো কি বনালে বাৰু জনাবচোন দেই। এতিয়া ধুনীয়াকৈ চাহ খাই লওঁ। খাই লৈ পেলাই আমাৰ ইয়াতে ৰঘুনাথ সত্ৰ বুলি আছে। আমি সেই সত্ৰত সেৱা ল'বলৈ আমি মানুহৰ বিহুৰ দিনাখন প্ৰত্যেক বছৰে যাওঁৱেই। এইবাৰো তেনেকৈ যাম, আপোনালোককো লৈ যাম আমাৰ লগতে। এতিয়া ধুনীয়াকৈ মই চাহখিনি দিও লওঁ আৰু খাই লওঁ। এয়া চাওকচোন, লাল চাহ খোৱাক লাল চাহ দিছোঁ, গাখীৰ চাহ খোৱাক গাখীৰ চাহ দিছোঁ। এয়া মই এতিয়া দুযোৰ কাপোৰ উলিয়াই থৈছোঁ। এতিয়া কোনযোৰ পিন্ধিম মানে চাই লৈছোঁ। এয়া এতিয়া আমি শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ পাই গ'লোঁগৈ। আৰু এতিয়া ধুনীয়াকৈ ভিতৰলৈ গৈ সেৱা কৰি ল'ম। এয়া থাপনা, মেইন থাপনাখন। আৰু চাওকচোন কিমান ভকত বহি আছে সেৱা ল'বৰ বাবে। এয়া চাওক ধুনীয়াকৈ এতিয়া আমি শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত সেৱা লৈ আহি তাৰ কাষতে দৌল মন্দিৰ বুলিও আছিলে এভাগ, তাতো আমি এয়া চাওকচোন ধুনীয়াকৈ আহি সেৱা কৰি ল'লোঁ। এয়া চাওক কৃষ্ণ, আপোনালোকে কিন্তু ইয়াতে সেৱা কৰক দেই সকলোৱে। এয়া এনেকৈয়ে সেৱা সৎকাৰ কৰি এতিয়া আমি কেইকপিমান ফটো উঠিলোঁ। ফটো উঠি আৰু ঘৰলৈ আহিলোঁ। যিহেতুকে নতুনকৈ ব্লগ কৰিবলৈ লৈছোঁ, কিনো বনাম কি নবনাম হৈ থাকোঁ। যি পাৰিছোঁ তাকে অকণমান বনাইছোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু।